নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টি হৈছে পনীৰ চব্জিৰ ৰেচিপি। পনীৰ চব্জি বহুত লোকে হয়তো বনাব জানে, বহুত লোকে নাজানিবও পাৰে, কিন্তু আজিৰ ভিডিঅ'টি চাওঁচোন আহক কেনেকৈনো খুব কম সময়তে খুব টেষ্টিকৈ পনীৰ চব্জি কেনেকৈনো বনাব পাৰি। এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ, চাই থাকক লাষ্টলৈকে। প্ৰথমতে আমি পনীৰখিনি সৰু সৰুকৈ কাটি ল'ম। তাৰপাছতে আলু আৰু বিলাহী একে সমানভাৱে আমি কাটি ল'ম। তাৰপিছত লগতে লৈছোঁ এতিয়া পিঁয়াজ, জলকীয়া আৰু আদা। এতিয়া আমি জলকীয়া, পিঁয়াজ আৰু আদাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া চব্জি বনাবলৈ পাত্ৰ এটা লৈ লৈছোঁ। এতিয়া পাত্ৰটোত তেল অলপ দি ল'ম। মই সৰিয়হ তেলেই ব্যৱহাৰ কৰোঁ, আপোনালোকে বেলেগ তেল ব্যৱহাৰ কৰিলে কৰিব পাৰিব। এতিয়া তেলখিনি গৰম হোৱালৈকে মই পনীৰখিনিত অলপ নিমখ আৰু হালধি দি অলপ সানি ল'ম, কাৰণ পনীৰখিনি এতিয়া ফ্ৰাই কৰি ল'ব লাগিব। প্ৰথমতে দেখিছে, নিমখ খুব কম পৰিমাণে দিব লাগিব আৰু হালধি দি এতিয়া মই এনেদৰে মিহল কৰি তেলখিনি গৰম নোহোৱালৈকে এনেদৰে সানি লওঁ। এতিয়া তেলখিনি গৰম হৈছে। তেলখিনি গৰম হোৱাৰ পাছত এপিচ এপিচকৈ এনেদৰে দি দিব লাগিব তেলৰ ওপৰতে। এতিয়া গোটেইখিনি দি হৈ গ'ল। তাৰপিছত অলপ টাইম হ'বলৈ দিম। এতিয়া লুটিয়াই দিম পনীৰখিনি। দেখিছে হৈ গৈছে। এটা চাইডে, দুটা চাইডে আমি একেই হ'বলৈ দিম। লুটিয়াই দিলোঁ গোটেইখিনি। অলপ টাইম হ'বলৈ দিম। দেখিব পাৰিছে পনীৰখিনি হৈছে। এতিয়া পনীৰখিনি নমাই ল'ব পাৰিম। নমা হৈ গ'ল। এতিয়া আমি চব্জিটো বনাবলৈ ৰেডি কৰিছোঁ। তেল অলপ দি লৈছোঁ।
তেলখিনি গৰম হোৱালৈকে আৰু ৰৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত দুটামান তেজপাত দি দিম, কাৰণ তেজপাত দিলে চব্জিটো খুব সোৱাদ হয় খাবলৈ। তেজপাতৰ লগতে এতিয়া পিঁয়াজখিনিও দি দিম। অকণমান পিঁয়াজ কাটি থোৱা আছিলে, কাটি থোৱা পিঁয়াজো অলপ দি দিব লাগে তেলটোত, তেতিয়া চব্জিটো আৰু অকণ সোৱাদ হ'ব। পিঁয়াজটো হ'বলৈ দিছোঁ অলপ টাইম। হৈ গ'ল। এতিয়া আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছত এতিয়া এচামুচ হালধি আৰু নিজৰ অনুমানে নিমখ আপোনালোকে দি দিব পাৰিব বনালে। মই নিজৰ অনুমানত এইটো নিমখ অকণমান দি দিম। তাৰপিছত এতিয়া আলুখিনি এনেদৰে অলপ টাইম ভাজি ল'ম। আলুখিনি অকণমান টাইম হ'ব দিব লাগিব, তেতিয়া ৰংটো ধুনীয়া আহে। অলপ টাইম ঢাকি দিম এতিয়া। অকণমান আলুবিলাক সিজি গ'লেও মছলাখিনি সোমাই যাব, তেতিয়া ভাল হ'ব খাবলৈ। আৰু এতিয়া হৈছে, আকৌ এবাৰ এনেদৰে লৰাই ল'ম। এতিয়া আমি যিখিনি মিশ্ৰণ গ্ৰাইণ্ড কৰি থৈছিলোঁ সেইখিনি এটা দি দিছোঁ। তাৰপিছত লগতে এতিয়া অলপ জিৰা পাউডাৰ, আৰু ধনিয়া পাউডাৰ অলপ দি দিছোঁ। এতিয়া আকৌ এইখিনি অলপ টাইম ভাজি ল'ম। ধুনীয়াকৈ ভাজি ল'ব লাগিব মছলাখিনি। এয়া দেখিছে মছলাখিনিও হৈ গৈছে। এতিয়া বিলাহীখিনিও দি দিম।
আকৌ এবাৰ আলুখিনি আৰু বিলাহীখিনি একেলগতে ভাজি লওঁ। অলপ টাইম ঢাকি দিছিলোঁ। আচলতে চব্জি যিমানেই ভজা হয় সিমানেই সোৱাদ হয়। তাৰ কাৰণে মই অলপ টাইম যিকোনো চব্জি ভাজোৱে মানে। এতিয়া ভাজা হৈ গ'ল। এতিয়া জোখত অলপ পানী দি লওঁ। এতিয়া অলপ টাইম ঢাকি দিছিলোঁ। চব্জিটো উতলালৈকে অলপ টাইম ৰৈ দিছিলোঁ। এয়া দেখিছে উতলি গ'ল। এতিয়া পনীৰখিনি দি দিওঁ। আকৌ অলপ টাইম ঢাকি দিয়াৰ পিছত সিজি গ'ল। সিজি যোৱাৰ পাছত এতিয়া অলপ কেঁচা ধনিয়া পাত ওপৰত দি দিম। কাৰণ চব্জিৰ স্মেলটো ধুনীয়া আহিব। এয়া দেখিছে খুব সুন্দৰভাৱে চব্জিটো হৈ গ'ল। এয়া চাব পাৰে, খাবলৈ আমাৰ ৰেডি কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।